বন্ধুসকল, মই দীপজ্যোতি কলিতাই দীপ জব চেনেলত চৰকাৰী চাকৰিৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো হৈছে মাজুলী মহাবিদ্যালয়ৰ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ পাবলৈ। তো আহক আমি লৈ যাওঁ অফিচিয়েল নটিফিকেশ্যনৰ ফালে। এয়া হৈছে অফিচিয়েল নটিফিকেশ্যন। ইয়াতে আছে লাইব্ৰেৰী এছিষ্টেণ্ট এটা পোষ্ট, লাইব্ৰেৰী বিয়াৰাৰ এটা পোষ্ট আৰু লেবৰেটৰী বিয়াৰাৰ 3টা পোষ্ট আৰু লগতে গ্ৰেড 4ৰ 3টা পোষ্ট আছে। বয়সৰ পিনে চাবলৈ গ'লে 18 বছৰৰ পৰা 40 বছৰলৈ জেনেৰেল কেণ্ডিডেটসকলৰ বাবে, 42 বছৰ এক্স ছাৰ্ভিচমেন কেণ্ডিডেটৰ কাৰণে, 43 বছৰ OBC MOBC কেণ্ডিডেটৰ কাৰণে আৰু 45 বছৰ বয়স হ'ব SC ST কাৰণে। 50 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব PWD কেণ্ডিডেটে। এতিয়া চাওক এডুকেশ্যন কোৱালিফিকেশ্যন। লাইব্ৰেৰী এছিষ্টেণ্ট পোষ্টৰ কাৰণে ডিগ্ৰী লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ডিগ্ৰী হ'লেই হ'ব আৰু লগতে লাগিব কম্পিউটাৰ টাইপিং ইংলিছ আৰু অসমীয়া। লাইব্ৰেৰী বিয়াৰাৰ, লেবৰেটৰী বিয়াৰাৰ আৰু গ্ৰেড 4ৰ কাৰণে ক্লাছ 8 পাছ হ'লেই হ'ব। যদি ভাল লাগিছে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কিবা সুধিবলগীয়া থাকিলে আপোনালোকে কমেণ্টত সুধিব পাৰে। এইকেইটা পোষ্টত এপ্লাই কৰিব লাগিলে PRC থাকিব লাগিব, মানে কেণ্ডিডেটজনৰ PRC থকাটো বাধ্যতামূলক আৰু লগতে কেণ্ডিডেটজনৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন থাকিব লাগিব, ভেলিড কাৰ্ড থাকিব লাগিব। সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল এইকেইটা পোষ্ট অনলাইন কৰিব নোৱাৰিব আপোনালোকে। এইকেইটা পোষ্ট অফলাইন এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি এইকেইটা পোষ্টত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু লগতে 300 টকাৰ ড্ৰাফট কাটিব লাগিব। এইটো যদি ভাল লাগিছে লাইক কৰক আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কমেণ্টত কিবা সুধিবলগীয়া থাকিলে জনাওক।